নমস্কাৰ বন্ধু বান্ধৱীসকল, এছাম ষ্টাডি পইণ্টলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অসমীয়া ভাষাৰ যিটো চিলেবাছ আছে, সেই চিলেবাছত আছে শংকৰদেৱৰ বিষয়ে। সেই অসমীয়া সাহিত্যৰ প্ৰথিতযশা সাহিত্যিকৰ চিলেবাছৰ আণ্ডাৰত আছে শ্ৰীমন্ত শংকৰদেৱ। সেই শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত কিছুমান ইম্পৰ্টেণ্ট যিবিলাক পইণ্ট, য'ৰ পৰা MCQ কুৱেশ্যন হ'ব পাৰে, সেই পইণ্ট কেইটা মই আপোনালোকলৈ লৈ আহিছোঁ। এই পইণ্টসমূহ হৈছে এনেধৰণৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল 1449 চনত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কিমান চনত হৈছিল? 1449 চনত। MCQ হ'ব পাৰে। নেক্সট আছে, তেওঁৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা আৰু মাতৃৰ নাম আছিল সত্যসন্ধা। শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম কি আছিল? কুসুম্বৰ ভূঞা আৰু মাতৃৰ নাম আছিল সত্যসন্ধা। শংকৰদেৱৰ বুঢ়ী মাকৰ নাম আছিল খেৰসুতি। এইবিলাক আমি LP স্কুলতে পোৱা। শংকৰদেৱৰ বুঢ়ী মাকৰ নাম আছিল খেৰসুতি। নেক্সট হৈছে, বৰদোৱাত থাকোঁতে জগদীশ মিশ্ৰই শংকৰদেৱৰ ভাগৱত গ্ৰন্থখন অৰ্পণ কৰিছিল। হয়, শ্ৰীমন্ত শংকৰদেৱক যেতিয়া তেখেত বৰদোৱাত আছিল, তেখেতক জগদীশ মিশ্ৰই ভাগৱত গ্ৰন্থখন অৰ্পণ কৰিছিল। এইটো MCQ হ'ব পাৰে যে বৰদোৱাত থাকোঁতে শ্ৰীমন্ত শংকৰদেৱক কোনে ভাগৱত গ্ৰন্থখন অৰ্পণ কৰিছিল, আৰু তেতিয়া ইয়াৰ উত্তৰ হ'বগৈ জগদীশ মিশ্ৰ। কছাৰীসকলৰ উপদ্ৰৱত থাকিব নোৱাৰি তেখেতে প্ৰথমে গাংমৌ নামৰ ঠাইত আৰু তাৰপিছত ধোৱাহাট বেলগুৰিত থাকিবলৈ লৈছিল। MCQ হ'ব পাৰে যে কছাৰীসকলৰ উপদ্ৰৱত থাকিব নোৱাৰি শ্ৰীমন্ত শংকৰদেৱে ক'ত থাকিবলৈ লৈছিল, তেতিয়া ইয়াৰ উত্তৰ হ'বগৈ গাংমৌ নামৰ ঠাইত। ৰচনা ৰীতি বা ৰূপ অনুসৰি শংকৰদেৱৰ ৰচনাৱলীক 6টা ভাগত ভাগ কৰিব পাৰি। MCQ হ'ব পাৰে ইয়াৰ, শংকৰদেৱৰ ৰচনাৱলীক কেইটা ভাগত ভাগ কৰিব পাৰি, আৰু তেতিয়া ইয়াৰ উত্তৰ হ'বগৈ 6টা ভাগত। সেইবোৰ কেনেকুৱা ধৰণৰ হৈছে? অনুবাদমূলক মাধৱ কন্দলীৰ আধৰুৱা হৈ থকা ৰামায়ণৰ উত্তৰকাণ্ড তেওঁ অনুবাদ কৰিছিল। হয়, মাধৱ কন্দলীৰ আধৰুৱা হৈ থকা ৰামায়ণৰ উত্তৰকাণ্ড শ্ৰীমন্ত শংকৰদেৱে অনুবাদ কৰিছিল। সেই 6টাৰে ভাগসমূহ হৈছে এইবিলাক। অনুবাদমূলকটো প্ৰথমটো গ'ল। দ্বিতীয়টো হৈছে কাব্য। শংকৰদেৱৰ ৰচিত কাব্য হ'ল হৰিচন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয়। শংকৰদেৱৰ ৰচিত কাব্যবিলাক কি হৈছে? হৰিচন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয়। গীত ভটিমা। তেওঁ দুই ধৰণৰ গীত ৰচনা কৰিছিল। বৰগীতবোৰ ব্ৰজাৱলী ভাষাত ৰচনা কৰিছিল। MCQ হ'ব পাৰে, শংকৰদেৱে কেই ধৰণৰ গীত ৰচনা কৰিছিল, তেতিয়া ইয়াৰ MCQ হ'বগৈ 2 ধৰণৰ। নেক্সট আৰু এটা MCQ হ'ব পাৰে যে বৰগীতবোৰ কি ভাষাত ৰচনা কৰা হৈছিল, তেতিয়া ইয়াৰ আনচাৰ হ'বগৈ ব্ৰজাৱলী। নাট। শংকৰদেৱে অসমীয়া নাট্য সাহিত্যৰ জন্মদাতা আছিল। MCQ হ'ব পাৰে যে অসমীয়া নাট্য সাহিত্যৰ জন্মদাতা কোন আছিল, তেতিয়া ইয়াৰ আনচাৰ হ'বগৈ শংকৰদেৱ। তাৰপিছত আছে, তেওঁ 6খন অংকীয়া নাট ৰচনা কৰিছিল। শ্ৰীমন্ত শংকৰদেৱে 6খন অংকীয়া নাট ৰচনা কৰিছিল। ইয়াৰ MCQ হ'ব পাৰে যে শ্ৰীমন্ত শংকৰদেৱে কিমানখন অংকীয়া নাট ৰচনা কৰিছিল, ইয়াৰ এনচাৰ হ'বগৈ তেতিয়া 6খন। এই 6খন হৈছে এনেধৰণৰ: পত্নীপ্ৰসাদ, কালীয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয়। নাম প্ৰসংগ সম্পৰ্কীয়। কীৰ্তন ঘোষা নাম প্ৰসংগ সম্পৰ্কীয় ধৰণৰ এখন গ্ৰন্থ। গুণমালা ভাগৱতৰ একেবাৰে চমু সংস্কৰণৰ গ্ৰন্থ। MCQ হ'ব পাৰে যে ভাগৱতৰ একেবাৰে চমু সংস্কৰণৰ গ্ৰন্থখনৰ নাম কি, তেতিয়া ইয়াৰ আনচাৰ হ'বগৈ গুণমালা। ভক্তি আৰু তত্ত্বমূলক গ্ৰন্থ। এই শ্ৰেণীৰ গ্ৰন্থসমূহ হ'ল ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ, অনাদি পাতন ইত্যাদি। কৰিছোঁ শ্ৰীমন্ত শংকৰদেৱৰ যিখিনি মই পইণ্ট দিছোঁ, এইখিনিৰ পৰা আপোনালোক সকলোৱে উপকৃত হ'ব বুলি। নেক্সট ভিডিঅ'ত